আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো লাইন তেওঁৰ লাইনটো হৈছে তুমি হিন্দু তুমি মুছলমান, তুমি হিন্দু তুমি মুছলমান, তুমি ৰাজবংশী তুমি শিখ তুমি বেংগলী, এই যে ভাগ ভাগ কৰা আৰু ৰাজনীতি কৰা, এই দুটা মানুহ সম্পূৰ্ণ পৃথক। হিমন্ত বিশ্ব শৰ্মাৰ লাইনটো হৈছে তুমি মুছলমান মই হিন্দু তই মুছলমান। আৰু জুবিনদাৰ লাইনটো হৈছে জুবিনদাৰ যিটো মহান বাণী যে আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমাৰ কোনো ভগৱান নাই, আমাৰ কোনো আল্লাহ নাই, আমি সকলোৱে এক। এইটোতে আচলতে ভয় খাইছে। 26ৰ নিৰ্বাচনৰ আগে আগে তেওঁ হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব খুজিছিলে, কিন্তু জুবিন দাই কৈ গৈছিলে আমাক যে আমি সকলোৱে এক, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমি সকলোৱে এক। আৰু এই যে আমি এক হৈ আছো যে এইটোতে আচলতে তেওঁ ভয় খাইছে। আৰু আচল কাহিনীটো হৈছে গল্ডেন থ্ৰেড অফ আছাম, এই যিটো কোম্পানী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজত ৰহস্যটো কি, এইটো CID দৰে নালাগে আমাক। এইটো যিটো তদন্ত আয়োগ গঠন মানে ন্যায়িক আয়োগ যিটো গঠন হৈছে, আচলতে এই ন্যায়িক আয়োগৰ দ্বাৰা এইটো তদন্ত হ'ব লাগে। কাৰণ CID হলে এইটো কৰাত গুচি যাব। ন্যায়িক আয়োগে প্ৰথম তদন্ত কৰক গল্ডেন থ্ৰেড অফ আছাম ৰিণিকী ভূঞাৰ আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজত সম্পৰ্কটো কি, এইটো আমাক লাগে। আমি যাত্ৰা একচুৱেলি আমি আৰম্ভ কৰিছিলো আমাৰ বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা সোণাপুৰলৈকে, বা আমাক ইয়াত পুলিচ প্ৰশাসনে বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। কিন্তু এতিয়া ধৰি লওক হয়তো খবৰ আহিছে যে আমি ইয়াতে মানে স্থগিত কৰিব লাগিব, কিন্তু স্থগিত কৰিলেও মানে আমি ইয়াতে এতিয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি, একচুৱেলি আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি ওলাই আহিছিলো। এইটোৱে কথা। এতিয়া ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু মানিকপুৰতে। সোণাপুৰত বিশেষ কাৰণত চাগে যোৱা নহব, ইয়াতে স্থগিত কৰিব লাগিব। কাৰণ আমিতো ধৰি লওক আইনৰ ওপৰত হ'ব নোৱাৰো ন, আইন প্ৰশাসনৰ কথা আছে, তেখেতসকলৰ কথা আমি মানিবই লাগিব। আৰু আমি যিহেতু শৃংখলাবদ্ধ ভাবি তেনেকেই ভাবি ওলাইছো, এতিয়া যিহেতু আইনে প্ৰশাসনে যি কয় সেইমতে আমি মানে চলিম। আৰু এতিয়া যিটো অভিযোগ উঠিছে সেইটো মুঠতে উচিত তদন্ত হ'ব লাগে, অপৰাধীয়ে শাস্তি পাবই লাগিব। কাৰণ জুবিন দা এটা সত্তাক হত্যা কৰিলেতো, অসমৰ সন্তানক হত্যা কৰিলে, আমাৰ অভিমান আমাৰ স্বাভিমানক তেখেতে হত্যা কৰিলে, গতিকে তেখেতে উচিত শাস্তি পাবই লাগিব। অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা এইখন চৰকাৰে বহুতখিনি কাম কৰিছে, সেইটো সলাবলগীয়া কথা। কিন্তু আমি সেইখিনিতে সলাব লাগি থাকিলে নহব, কাৰণ জুবিনক যিহেতু হত্যা কৰা হল ন, বা কালি আপোনালোকৰ মাধ্যমেদি আমি এইখিনিও গম পালো তেখেতক বিষপান কৰা হৈছে। এতিয়া কথা হৈছে সিদ্ধাৰ্থ শৰ্মা নিচিনা এজন বেপাৰী, চামকানু মহন্তৰ নিচিনা বেপাৰী, তেওঁলোকে ক'ত সাহস পালে জুবিন দাক হত্যা কৰিবলৈ বা প্লেনিং কৰিবৰ কাৰণে? গতিকে এইবিলাক মানে কোনো কাৰণতে ৰেহাই দিয়া নহব, ইয়াত উচিত বিচাৰ হবই লাগিব। আৰু মুঠতে ৰাইজে শান্ত নাথাকে সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্ত একো নোহোৱালৈকে। আমাক উচিত বিচাৰ লাগিবই, অসমবাসীক বিচাৰ লাগিবই।